স্বাগতম জনাইছো আপোনালোকক লোকই এন্টাৰটেইনমেন্টৰ মাজলৈ মই দেখুৱাই আছিলো আপোনালোকক কিছু পুৰণি ভিডিঅ' ছবি কিছু নতুন কৰাৰ পৰিকল্পনাও ৰাখিছো সকলোখিনি অলপ অলপকৈ আপোনালোকলৈ এই মাধ্যমেৰে আগবঢ়াম আপোনালোকক মই দেখুৱাই আছো তেতুন তামুলী লোকই ভাওনা পাৰ্ট 2 ৰ ছবিখনৰ দৃশ্যাংশবোৰ এতিয়াও যদি তেতুন তামুলী ভাওনা পাৰ্ট 1 খন কোনোবাই চোৱা নাই তেতিয়াহলে মোক কমেন্ট কৰিব মই পৰৱৰ্তী সময়ত সেই 1 খনৰ দৃশ্যাংশবিলাকো আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম ইয়াৰ মাজে মাজে মই কিছুমান আৰৰ ঘটনা কৈ গৈছিলো আহক আজি তেতুন তামুলী ভাওনা 1 খনৰ এটা বৈশিষ্ট্যৰ বিষয়ে আপোনালোকক কওঁ ইয়াৰ প্ৰধান বৈশিষ্ট্যটো হৈছে গোটেই ছবিখনত মই এটাও দিনৰ দৃশ্য লিখা নাছিলো গোটেইবিলাক দৃশ্যই নিখাৰ আছিল আমি দৃশ্য গ্ৰহণ কৰোতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল হল ঘৰৰ ভিতৰত কম্বল কাপোৰ কলা কাপোৰ লগাই সম্পূৰ্ণ আন্ধাৰ পৰিৱেশ সৃষ্টি কৰি শুটিং কৰিছিলো আৰু কোট কেনেকৈ শুটিং কৰিছিলো সকলোবিলাক আপোনালোকক পৰৱৰ্তী সময়ত কৈ যাম ইয়াত আৰু এটা প্ৰধান বৈশিষ্ট্য আছিল তেতুন তামুলী ভাওনাখন কোনো এজন গ্লেমাৰ শিল্পী নাছিল সকলোবিলাক আমাৰ গাঁৱৰ ভিতৰত লুকাই থকা শিল্পী তেওঁলোকক মই যিমান পাৰো উলিয়াই আনি চেষ্টা কৰিছিলো এখন নতুন ভিডিঅ' ছবি ৰাইজলৈ আগবঢ়াম বুলি এই দুটাই আছিল প্ৰধান বৈশিষ্ট্য আৰু বহুতো কথা আছে সকলোবিলাক মই কৈ যাম সচৰাচৰ আমাৰ গাঁওবিলাকৰ প্ৰেম কাহিনীৰ আমেজেই সুকীয়া তেনেকুৱা এটাই দৃশ্য মই লিখিছিলো তেতুন তামুলীৰ লোকই ভাওনা পাৰ্ট 2 ছবিখনত এটা উপকাহিনী হিচাপে এতিয়াৰ দিনৰ হোৱাটছআপ ফেচবুকৰ প্ৰেম নহয় আমাৰ গাঁৱৰ নিভাজ প্ৰেম বৰ হাস্যমধুৰ আছিল দৃশ্যটি আহকচোন আজিৰ ভিডিঅ'টোত সেই দৃশ্যটো আপোনালোকলৈ আগবঢ়াওঁ উপভোগ কৰিলোঁ Bobita! Oh, Bobita! Oh, Bobita! Era! Era, kunisa nahi hai? Hey, beka tamu na to dia, deri hoise. Hey, tu lo. Kol ekaki, dud adha kg, aur seni 1 kg ase. Era, hey, Bobita no kole gol he. Othone eta mati asu tai ma dekha nai. Tai ga dhubole gose. E agphale panu mati thakile pisphale keneka khunibo. মই মৰা ঘৰিয়াৰ খবৰটো কৰিয়ে চাৰিলিৰ পৰা আহিমগে যা যা তই যিমান দেৰিকৈ ঘৰলৈ আহ মোৰ কিমান ভাল যা তাইক অলপ চকু কাণ দি থাকিবা বাহিৰলৈ ওলাবলৈ নিদিবা মই নথকাত চল পাব পাৰে হ'ব নব তুমিও গা ধোৱা নেকি ককাইদেউৰে এইমাত্ৰ গৈছেহে তেখেতৰ যোগাৰী থাকোতে সময় পোৱা নাছিল পয়সা কিটা থাই গল নহয় থেতেৰিকা
এই প্ৰেম কাহিনীটোৰ পৰৱৰ্তী সময়ত কিনো হ'লগৈ আমি পৰৱৰ্তী ভিডিঅ'সমূহত বিতংকৈ দেখুৱাম আৰু কৈ যাম আমাৰ দৃশ্যগ্ৰহণ বা গোষ্ঠীটোৰ আঁৰৰ কাহিনীবিলাক আজিলৈ বিদায় লওঁ কাৰণ বেছি দীঘলীয়া হৈ গৈছে পুনৰ কৈছোঁ মোৰ ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু টিলিঙাটো বজাই দিব তেতিয়াহে মোৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাব আজিলৈ বিদায় লৈছোঁ নমস্কাৰ